প্ৰতিখন গাঁৱৰে প্ৰতিটো চুক বা চুবুৰীতে মেজি হয়। আজি দেখাবলৈ গৈ আছো আপোনালোকক আমাৰ গাঁৱৰ এটা চুবুৰীৰ মেজি। নাম ৰাখিছে বগৰীতলৰ মেজি। এইজোপা বগৰী গছ, বহুত বছৰ পুৰণি এজোপা বগৰী গছ। নিমন্ত্ৰণ আছিলে যদিও এইখন মেজি তলত আপোনালোকে মোক দেখা নাপায়। কিয় দেখা নাপায় আপোনালোকে মোৰ প্ৰফাইলটো খুচৰিলে গম পাব। এইবাৰ মই নিজৰ ঘৰতো মেজি পতা নাই আৰু বেলেগৰ মেজি তললৈ যোৱা নাই। ঘৰৰ ডাঙৰ ল'ৰা, মাজু ল'ৰা, সৰু ল'ৰাৰ দৰে মেজিও তিনিটা হয়। কিন্তু লাহে লাহে সময়ৰ সোঁতত খৰিৰ অভাৱত আজিকালি মেজি দুটাহে হয়। সৰু পৰিয়াল, সুখী পৰিয়ালৰ দৰে আমি দুটা, আমাৰ দুটা। কোনোৱে পিছে তিনিটাও পাতে বাৰু। ভিডিঅ'টোৰ মাজভাগত মাজনিশা মাজু মেজি জ্বলি শেষ, খৰি জাপি জাপি গছো শেষ। নামেই ভোগালী বিহু, কিমান যে আনন্দ, কিমান যে ফূৰ্তি, কেৱল খোৱা আৰু খোৱা। চুঙাত দিয়া, পাতত দিয়া, ভাপত দিয়া, ওঠৰ ওপৰত দিয়া আৰু দিয়া, মাজে মাজে লাল চাহৰ জুতিটো আছেই। আনন্দই লগ নেৰাই এইটো এটা অন্যতম বিহু। মাঘৰ বিহুটো আহিলে একমাহ মানৰ আগৰ পৰাই ফূৰ্তি লাগি থাকে। ৰাতি ৰাতি এনেকৈ মেজিৰ জুইত ৰুটি আৰু মাংস বনাই খোৱা, চুঙাত দি মাংস খোৱাৰ মাদকতাই সুকীয়া। ৰ'ব আজিকালি পিছে চোৰবোৰ কমিল। হাঁহ চোৰ, জেওৰা চোৰ, মুৰ্গী চোৰ, যিহে হামিয়াইছে। আমাৰ ফালে হাতী বাবা ওলাই আছে, গোটেই পাতে সোমাব আপোনাৰ মুখত। শুই থাকিবগৈও নোৱাৰে, চুৰ কৰি নিব বুলি। ভেৰাইটিজ আইটেম ওলাই আছে। এইবাৰ পুৰা মাংস ওলাল। বহি বহি খা আৰু তকচি। পিছদিনাহে গম পাবি হঁত, টোপনি ক্ষতি কৰি বদ হজম হ'ব যেতিয়া, হাগিব নোৱাৰিবি, যিমান কষ্ট পাবি তেতিয়া মোলে মনত পৰিব। তেতিয়া তহঁতি কবি হঁত আপুনি নাহিলে ভালেই কৰিলে। মই ঘৰত খোৱা মাংসৰ টুকুৰা মোৰ দাঁতত এতিয়াও ফচি আছে। এইকেইজন হ'বলা পেল, এইকেইজনৰ কষ্ট নহয়, এইকেইজনৰ ধুনীয়াকৈ হজম হ'ব, খালি মোৰটোহে অলপ গধু গধু লাগিব। এইবাৰ নাচনী মখা আহি গ'ল। নাচনী মহতি নাচা পুৰা নাচা। গানটো কি লগাইছা আমাকো শুনাবা। এপেকতে নিচা, দুপেকতে মজা, সেইটো নেকি? হাতত কাঁহৰ কাঁহী লৈ নচা দেখিছিলো, কিন্তু প্ৰেছাৰ কুকাৰ চৰিয়া এয়াই প্ৰথম দেই। নবৌ ফূৰ্তি ভালকৈ লাগিলে দেই। এতিয়াহে আচল কথাটো ফাদিল হ'ল। ৰঙা টুপি ধৰিলা নেকি বাৰু? নাচনীৰ কথা কৈ থাকোতে আচল বিহুৱাই এইবাৰহে আহিল। ধুতি গামোচা লৈ নাচটো কিন্তু একদম ডিস্কো দিছে। ৰ'ব শুনক চবেই শুনক, মই গাম আপোনালোকে নাচক। পৰ্বতৰ ঢেক ঢেকীয়া, লিহিৰি পতীয়া, বতাহত যেনেকৈ হালে। নচাই এইফালে ৰাস্তা হিলাই আছে। জুই লৈ ভাল পোৱা সকল মেজিৰ ওচৰত। কণ মইনাহঁতে আজি ৰিল চাই ভাত নাই খোৱা, এওঁলোকক চাইয়ে হেনো পেট ভৰিল। সকলো থমকি ৰ'ল। হঠাৎ গানটো বন্ধ হৈ গ'ল। পাছফালে ভুৰুং শব্দ। এইবাৰ বাইকাৰ্ছ আহিল। এইবাৰ ভাইটিকেইটাৰ নতুন কিবা এটা আৱিষ্কাৰ হ'ল। পুছ মেলনৰ শ্ব'তহে লাইটিং শ্ব' হ'ব পাৰে নেকি? আমাৰ ইয়াত কনচাৰ্ট হ'লে কি লাইটিং শ্ব' হ'ব নোৱাৰে? যাম বাপেকে দেখাই দিলে সিহঁতে। ৰাতিৰ পৰ্বটো এনেকৈ শেষ হ'ল। সকলোৱে তামাম ফূৰ্তি কৰিলে। ৰাতিপুৱাল অগ্নিক সাক্ষী কৰি অহা বছৰলৈ কোনে কি দিব তাকে চুক্তিবদ্ধ হ'ল। ময়ো পিছে মন্ত্ৰৰ ফাঁকি মাতি আজিলৈ মেলানি মাগো। অগ্নিং প্ৰজ্বলিতং বন্দে চতুৰ্বেদং হুতাসনং সুবৰ্ণ বৰ্ণমমলং জ্যোতিৰূপায়তে নমঃ।